हाय फ्रेंड्स की खबर तो आज हल सानडे तो सानडे मोर आसिल कियने भिडिओ दिया कथा तो कियने भिडिओ स्टार्ट करू फार्स्ट कमेंट तो पढिसु फार्स्ट कमेंट होइसे शिलंग टीर ऑल इन वन ओ देयर यू आर सो स्वीट कीप इट अप लर्न एंड यूज इंग्लिश टू ग्रोइंग अप योर चैनल फर्स्ट ऑफ ऑल थैंक यू शिलंग टीर ऑल इन वन सपोर्ट কৰাৰ বাবে কমেন্ট কৰাৰ বাবে আৰু ইংলিশ ইউজ কৰিলে চেনেলটো গ্ৰো কৰিব পাৰি নে নোৱাৰি মই নাজানো কিন্তু মই ইংলিশ বেছি ইউজ নকৰো ভিডিঅ'ত এই কাৰণে মানে মই সকলোৰে বুজাকে দি দিও ভিডিঅ' বিলা তো মাজে মাজে ইউজ কৰো আৰু থ্যাংক ইউ সাজেশনটোৰ বাবে তাৰ পিছৰ কমেন্ট হৈছে ৰিশু সিংহা 007 ক্ৰিয়েট তাই লিখিছে যে অসম নলেজ তাৰ পিছত লিখিছে লাইক সুপাৰ গ্ৰেট শেয়াৰ ষ্টে কানেক্টেড দেয়াৰ yeah I will always connected with everyone and I wish you always connected with me আশা কৰো সকলোৱে কানেক্টেড হৈ থাকিবা আৰু মোৰ লগত তাৰ পিছত থাৰ্ড কমেন্টটো হল কিশোৰস ক্ৰিয়েচনে লিখিছে ইটস সো ইম্পৰ্টেন্ট টপিক হয় টপিকটো ইম্পৰ্টেন্ট আছিল মই আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে যে মই এটা আপেলৰ ষ্টিকাৰৰ ওপৰত এটা ভিডিও বনাইছো আপোনালোকৰ বাবে খুব হেল্পফুল হ'ব ভিডিওটো আৰু জনাটো সকলোৱে খুবে দৰকাৰ তো আপোনালোকে চাই ল'ব তাৰ পৰা তাৰপিছত থ্যাংক ইউ কিশোৰ ক্ৰিয়েচন কমেন্ট কৰাৰ বাবে তাৰ পিছত আহিল এনপিএল মোহন হাজং হয় তেওঁ লিখিছে তুমি মা দেউতাৰ কথা শুনা কিমান শুনা লাজে লাগিল মই মা দেউতাৰ কথা 60% মান শুনো বাকি 40% নুশুনো তুমি কিমান শুনা অবভিয়াসলি সকলে বেছি নুশুনে মা দেউতাৰ কথা এইটো হয় আৰু মই দেউতাৰ কথা শুনো দে দেউতাক ভয় লাগে বহুত কিন্তু মাৰ লগত ইমান এটা ভয় নাই আৰু মাই মাফ কৰি দিব জানো কাৰণে মাৰ লগত ইমান নাই তাৰ পিছত কমেন্ট হল যে सूरज दास कमेंट करिसे एक दिन लाइव आओ हम सब मिलकर बात करते हैं वैसे सूरज दास लाइव आना तो मैं भी चाहती थी बात भी करना चाहती थी सबसे पर एक प्रॉब्लम हो गया है तो अभी हो जाएगा 10 सब्सक्राइबर बाकी है उसके होने के बाद हम जरूर लाइव आएंगे आप सबसे बात करेंगे थैंक यू मैं ना जानू इ হয়তো हिंदी बुझी पाए नेकी তেওঁ মানে হিন্দীতে কমেন্ট কৰে সো ময়ো ৰিপ্লাইটো হিন্দীতে কৰি দিছো থ্যাংক ইউ সুৰেশ দাস তাৰ পিছৰ কমেন্টটো হল যে তুষাৰ বৰা ৰিকু বৰা তুষাৰ বৰা আৰু ৰিকু বৰা দুজন মানুহ সাগে তেওঁ লিখিছে যে কত ঘৰ তোমাৰ দেহা ও দেহা মোৰ ঘৰ আগিয়া এটো গোৱালপাৰা ডিস্ট্ৰিক্টৰ আন্ডাৰত হয় আগিয়া তো তাতেই ঘৰ আৰু তাৰ পিছত মাইকেল চুৰস তেওঁ লিখিছে টিৰ সাকসেসে কোৱা বাবে সাবস্ক্ৰাইব কৰিছো দেই ওহো সাকসেস ইমান ভাল পোৱা নে বাপৰে টিৰ সাকসেস চেনেলটো খুব সোনকালে গ্ৰ কৰিলে মোকো হেল্প কৰি আছে আৰু তেওঁৰে ভিডিঅ'ত মোৰ ভিডিঅ'বোৰ পাই মোক সাবস্ক্ৰাইব কৰিছে আৰু কৈ আছে যে টিৰ সাকসেসে কৰাৰ বাবেহে কৰিছে কিয় মোক এনে ইন্ডিভিজুৱেলি বেয়া লাগে নেকি মোৰ ভিডিঅ'বোৰ চাব যে তেওঁ কোৱাৰ বাবে কৰিছা এনিৱে থ্যাংক ইউ ৰশ্মি B1000 I wanna ask one question what is your aim in life aim in life সকলো ষ্টেজতে এম ইন লাইফটো বেলেগ বেলেগ হৈ যায় মই তেনেকুৱা আপোনালোক কেনেকুৱা মই নাজানো মোৰ আছিল এম ইন লাইফ হওঁতে এতিয়া বাৰু তেনেকুৱা নাই বহুত কিবা কিবি হৈ গ'ল মোৰ লাইফত আৰু বহুত প্ৰব্লেম সো মই এম ইন লাইফ বুলি একো ধৰা নাই মই জাষ্ট ভাবিছো ইন্ডিপেন্ডেন্ট হ'ব লাগে কিবা এটা কৰিব লাগে সো সকলোতে তেনেকৈ আৰু মাথা মাৰি থাকো তো থ্যাংক ইউ ৰশ্মি B1000 কমেন্টটো কৰাৰ বাবে তাৰপিছত নেক্সট কমেন্ট প্ৰেজেন্ট সানিডুল এটা চেনেল হয় আপোনালোকে চাই ল'ব পাৰে আৰু মোতকে সৰু ভাইটি তেওঁৰ চেনেলৰ পৰা মই এটা গিভৱে বস্তু পাইছিলো ব্লুটুথ এটা পাইছিলো তেওঁ কমেন্ট কৰিছে ওয়াও নাইস তেওঁ এইটো কমেন্ট কৰিছে মোৰ আপেলৰ এটা ভিডিঅ'ত একচুয়ালি আপেলৰ ভিডিঅ' নহয় মানে আপেল কোম্পানীৰ লগটোৰ ওপৰত বনোৱা এটা ভিডিঅ'ত তেওঁ কমেন্ট কৰিছে আপোনালোকে যদি চোৱা নাই তেন্তে চাব পাৰে ভাল আছে ভিডিঅ'টো অৱশ্যে আপোনালোকক ভাল লাগে নে নালাগে নাজানো বাট মই বনাই ভালে পাইছো তো চাই ল'ব এবাৰ তাৰ পিছত লিখিছে ৰাজু আলী তুমি চোন মোৰ কমেন্টবোৰ নকোৱা
নকিয়া লিখি দিছে নকোৱা সৰি ৰাজুৱালি মানে কমেন্ট বেছি হৈ গলে মই মানে কেতিয়াবা ৰৈ যায় কিছুমান কমেন্ট তুমি বেয়া নাপাবা সৰি তো অকল ৰাজুৱালিক সৰি কোৱা নাই সকলোকে সৰি কৈছো যদি কাৰবা কমেন্ট বাকি ৰৈ যায় মই চেষ্টা কৰিম সকলোৰ কমেন্ট দিব বাবে তো তাৰ পিছত অক্ষয় ৰাভা কমেন্ট কৰিছে যে কি মানে তিনিটা হিং থকা জন্তুৰ নাম কোৱা তিনিটা হিং থকা দুটা তিনিটা নহয় যা জকিং একচুয়ালি তিনিটা হিং থকা পাৰ্টিকুলাৰ মই একো জন্তু আজিলৈকে দেখা নাই শুনাও নাই কিছুমান গৰু আছে যাৰ তিনিটা হিং হয় হেতু কিন্তু একদম মানে এক্সট্ৰিমলি হৈ যায় কোনো হেতু মানে আগৰ পৰা আমি জানো গৰুৰ হিং দুটাকে তো কেতিয়াবা হেতু মানে বহুত আচৰিত ধৰণে সাডেন হৈ যায় আৰু কেতিয়াবা তো আমি গৰুকো তিনিটা হিং থকা জন্তু বুলি ক'ব নোৱাৰো কিন্তু হেতু লাখৰ বা কৰৰৰ ভিতৰত কেতিয়াবা এটা বা দুটাৰ হৈ যায় তিনিটা হিং তো তেনেকুৱা পাৰ্টিকুলাৰ কোনো জন্তু নাই মই জনা হিচাপত যদি তুমি জানা মোক জনাই দিবা নজনা কথা এটা গম পালে মোক ভালো লাগিব তো ঠিক আছে আজি কমেন্ট বিশেষ নাই আৰু এখিনি আছিল তো নেক্সট সানডে মই আকৌ কেনে ভিডিও বনাম আৰু বাকি সপ্তাহত কেদিন মই ফুল ফৰ্ম বা ইন্টাৰেস্টিং যিকোনো ভিডিও বনাই থাকিম আপোনালোকে যদি মোৰ তেনেকুৱা ভিডিওবোৰ চাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থব যদি কৰা নাই আৰু আজি ভিডিওটো লাইক কৰি দিব আৰু আৰু বিশেষ নাই একো বাই বাই থ্যাংক ইউ